ল'ৰা এই কেশৱ দা ঘৰৰ পৰা আহোঁগৈ মাথা দিবলৈও তোৰ টান আজিকালি মোনাটো লৈ পেলাই ধাওঁ একেবাৰে কেশৱ দাইটি ঘৰলৈ গৈছে ইয়াৰটো নিজৰেই নাই নিজে কেবাৰী আকৌ সেই কেবাৰীটো ঘৰলে কি মোনা বস্তু লৈ গৈছে ডাল নে কোচ কালা হে এইটো কিবা এটা ৰহস্য আছে মই ভেদ কৰিব লাগিব বাৰু নাই যোৱা কিবা এটা নিশ্চয় ভিতৰুৱা কাহিনী আছে বাৰু এই কেশৱৰ সৰু ছোৱালীজনীক আজি চকলেট এটা খুৱাই এই কাহিনীটো ৰহস্য মই ভেদ কৰিব লাগিব বাৰু এতিয়া থাকক বাৰু এই কামকেইটাক পালো আৰু আজি কাঠমিস্ত্ৰী ৰান্দা বহুত দিন পোৱা নাই চান্দা ইয়াকে মাৰো আজি ধান্দা এনে ক'ৰ পৰা আহিলি ছাগলী আলি থৈ আহিলো ছাগলী বিকিবি নে ছাগলী বিকিব পৰা হোৱা নাই নহয় কেলে নাই হোৱা এইটো ছাগলীটো এইটো আৰু কেইদিন ঠাই মৰি থাকিব এইটো বিকি নিদিয় কেলে আমাৰ বিকো ডাঙৰ হোৱাই নাই সেই ৰ'দখনত যে এই ছাগলী ছাগলী এৰাল দি আহিছ ঘৰত মানুহ চানুহ নাই নেকি লপকে বাঢ়ি অহা কেলে কলৈ এতিয়া মোৰ আহিব খুজিছে আমালৈকে চাচোন আমাৰ ঘৰত কাম এটা কৰিব নিদিয়ে ঘৰত ভাল তই এই বোকাখনত পিট পিটাই ফুৰিছ কয় আৰু কৰিছো আৰু ভাল কোৱা দেই তাত ৰ'দটোলৈকে চা হা তই কোলা পৰি গৈছ দিনক দিনে গম পাইছ না তোক ছোৱালীয়ে নাচাবই এনেকে ইমান কষ্ট নকৰে নহয় ইয়াতকে কপাহৰ ওজন বেছি হ'ব কথাটো ক ছাগলীজনী বিকি নিদিয় কেলে টেটা মেটা হৈ গৈছে ক'ত বিকি দিলে হয় ন ছাগলীজনী কিমান দাম দিবি পইচা নাপায় টকা 2000 কাইলৈ বিকি দে গাখীৰে নাই বোলে কোৱা শুনি বজাৰত মই শুনি আহিছো তেনেকুৱা ছাগলী 20,000 টকাত দিছে এইডাল দামডাল ৰ'দত চুকাও কৃষ্ণ কৃষ্ণ 20,000 টকা দিলে মই ছাগলীক দি দিম দিবি নাই দিব নোৱাৰে এটা 2500 টকা দিম কাইলৈ দিয় দি দে পইচা কেইটামানো পাবি লগতে নিদো 20,000 টকা লাগিব এই মূৰত পানী ল'বগে লাগিব 20,000 টকা দিলে বুজিছ মই কাটোৱে নিদো মোৰ কোনো কাম নাই বন নাই মই লগতে ঘূৰি ফুৰো মই গাঁৱত থাকি ধ্বংস চেছ তই তেতিয়াহ'লে মই যাওঁৱে দে তহঁতৰ মেইন কথাটো কওঁ মেইন কথাটো হ'ল তহঁতৰ যে ইমান ধুনীয়া একদম পুঞ্চ পাউডাৰ নিচিনা এইজনী যে দেখিছিলো বিদ্যা সেই নহয় ছোৱালীজনী ক'ৰ হয় নে টাউনৰ পৰা আহিছে বোলে টাউনৰ পৰা বায়েকৰ লগত যেতিয়া আমাতকে নিশ্চয় সৰু হ'ব হেৰি নহয় কিবা এটা সিহঁতক কৰি দে কি কৰি দিব লাগে তহঁতক আকৌ মোক নিজে নামাতে টাউনৰ পৰা বেগ আনিছে নে ডাঙৰ আনিছে বহুত চকা চুচৰা আছে যে আহে যে ফ্লেগ গাড়ী লিখে ৰাস্তাত সোমালে সোমাইছে বেগত চাগে মজা বস্তু আনিছে কি আনিছে এবাৰ চাবি বহুত ভাল নাম্বাৰটো পাৰিলে দিবি ফোন নাম্বাৰ মোবাইল নাই নহয় এই ফোন টিপিব জান নে তাই ভাগৰ কিবা এটা চান্স পালে মোক কিবা এটা কেনেবাকে কৰিবি নাম্বাৰটো দিবি তিনটাই পঠাম যা আমি যাওঁ বুজিছ নাই আছে নাই ঘৰত বোলো ঘৰত আছে নে দাইটি দাইটি মোনাত আৰু মোনাটো আছে কাৰণে দাইটিয়ে মোক ভিতৰলৈকে মাতিছে এনেই হলে কিন্তু ভিতৰলৈ মোক নামাতে পাৰ যাওঁচোন ইহঁতি মোক কথা এটা কৈছিলে বেগত ভাল ভাল বস্তু আছে কিনো ভাল ভাল বস্তু আছে চাবগে লাগিব আজি
কচোন এতিয়া কি কাৰণনো আহিলি কচোন বাৰু তই পিছে আপোনাৰ স্বাস্থ্যটো দিনক দিনে ইমান বেয়া হৈ গৈ আছে আপুনি ক্ষীণাই শুকাই গৈছে আপোনাৰ বাৰীত দেখোন অত ফল মূল আছে বস্তু আছে আপুনিতো খাব পাৰে এইবোৰ তোমালোকলৈকে আনিছো বস্তু ইয়াত খোৱা বস্তু লৈ মই তোমালোকলৈ নেমু আনিছো নহয় বাৰীতে লগা নেমু চিঙিছো আৰু আনিছো পিছে আপুনিও এই পানীটো খাব আপুনি নাখায় বোলে ক্ষীণাই যাব নহয় পিছে তোমালোকলৈ আৰু এটা বস্তু আনিছো নহয় মই ভাল বস্তু আনিছো এইটো লোৱা এইটো আটা গুৰি লৈ আহিছো ধুনীয়াকে বনাবা বনাই কৰি গাখীৰৰ সৈতে দেউতাক দিবা খাবলৈ তেতিয়াহে স্বাস্থ্যটো ভালে থাকিব পিছে দাইটি আপোনাৰ এই অৱস্থাটো দেখি মোৰ একেবাৰে বেয়া লাগি গৈছে আপুনি খালাই নেকি দিয়া আকৌ দেউতাকো দিয়া পিছে তেতিয়াহ'লে দাইটি কোৱা এতিয়াহে মই মূল কথাটোলৈ আহোঁ বুলি ভাবিছো কি মূল কথা কোৱাচোন মানে আপোনালোকৰ যে ছোৱালীজনী হয় এই ছোৱালীজনীলে মই এজন দৰা ঠিক কৰিছো তাকো চহৰৰ দৰা আৰু শুনা চহৰলৈ যদি ছোৱালীজনী তোমালোকৰ দিব পাৰা তেতিয়াহে তুমিও চহৰতে ছোৱালী এজনীটো ঠিক কৰিব পাৰিবা আকৌ পাৰিলে মোৰ কামটো হ'ব চহৰত ছোৱালী চাব পাৰিম পিছে দাইটি কোৱা মোৰ বেছি দেৰি নকওঁ নেকি যোৱা সময় বহুত হ'ল হয় আৰু মই এতিয়া যাওঁ মানে পিছবেলালে আকৌ মই দৰা আনিমেই কিন্তু তুমিও চাবা সোনকালে আনিব কিন্তু ছোৱালী দিলেহে কিন্তু তোমালেও টাউনতে এজনী চাব পৰা হ'ব আকৌ পিছে মই এতিয়া আহিছোহে দাইটি গাঁৱলৈ আহি বৰ ভাল লাগিছে ছোৱালী আমাৰ গাঁৱৰ মানুহবোৰ ভালেই নহয় খালি আমাৰ এই ঘৰৰ গীতাহে একদম মানে লাজ পোৱাই মাৰিব মানুহৰ আগত থাকে কথা পাতি আছো হাৰিবহে লাগিছিলে পাই ভাত দিলে নহয় দেউতা ইমান গৰম কাম খিনি কৰি আজৰি হওঁতে তাইও পাই গৈছে ৰ'দত তোৰ কি হ'ল আকৌ নাই একো নাই এই বহিবলৈ আহিছো অকমান ভাইটি যে কাম গৰমতে আহিছো লাদালে পিন্ধি আছে আকৌ তই হ'ব তই পিন্ধিয়ে থাকচোন হ'ব আৰু ডাঙৰ কথা শুনিব লাগে এতিয়া মই আচল কথালৈ আহোঁ অথনি ঘৰত আহিছিলে ঘৰতে এটা দৰা আনিব মানুহজনীৰ কাৰণে গতিকে তহঁতি আবেলি পথ সাজু হৈ থাকিবি কি দেউতা এইবোৰ দৰা চৰা নালাগে দে মই বিয়া চিয়া এতিয়া হ'বলৈ নাই খুৰা তাই যেতিয়া মই বুলি কৈছে কেলে জোৰ দিছে এতিয়া বিয়া হয় নেকি জন্ম হোৱা কেইবছৰ হৈছেনো মই ভাল হৈ থাকোঁতে বিয়াৰ কথা চিন্তা কৰিছো আবেলি ঘৰতে দৰা লৈ আহিব তহঁতি যি কৰ কৰিবি মই আহিলো দেউতা নহয় মাজনী তোমাৰ কথাই কথা নহয় দেউতা এতিয়া ভাল হৈ থকা অৱস্থাতে তোমাক বিয়া দি পেলাই দায়িত্বখিনি পালন কৰি শেষ কৰি থৈ যাব পাৰিলে সেইটো এটা ময়ো শান্তি পাম জানানে তুমি হ'লেও পেহী তাই দেখোন মনেই কৰা নাই নহয় মাজনী তুমি তেনেকে নকবা চুপ থাকচোন মোৰতো গৰম কৰি থাক তাই খঙিয়ে উঠিলে ঠিক আছে দিয়া ভাত খালা নহয় খালো সিহঁতি কোৱা মতে চব কৰিম ৰ পাপা
কৰিছা এ নাই এই বেগটো চাইছো মানে কেনেকুৱানো কেনেকুৱা চাইছো মানে নাপায় নহয় লোকৰ বেগ খুচৰিব নাই বাই দেখিলে দিবহি কিন্তু এই বাং নকবা দেই বাং নকবা মই বেগটো অকণমান চাইছিলো আৰু ঠিক আছে নকবা আকৌ জেগাত থৈ দিয়া বেগ তই সেইটো কেনে উলিয়াইছিলি নাই ৰংটো চাইছিলো ৰংটো নালাগে দিব দেউতা বুজাবিচোন পাৰিলে দৰা চৰা নালাগে বিয়া সৰু ল'ৰা এতিয়া বিয়া নহ'লে পাছত তত কিন্তু তই পাংলৰ লগত বিয়া হ'ব লাগিব আমি ওলাই যাব লাগিব এতিয়া যাবা নি আজি আমাৰ লগত নাযাওঁ মই মোৰ কাম এটা আছে নাযাওঁ ছোৱালী আমি এটাহে যেনিবা আহিছে বৰষা লাগিব দেই খাওঁ একোৱেই নাই এইটো থৈ দিম ৰ মোৰ ছোৱালীজনীয়ে পিন্ধি ল'ব বিয়া পিছত আহিব এতিয়া ক'ব এইটো ল হেল্ল' হেল্ল' অঁ ক'ত আছা বাৰু অঁ আমি দোকান যাব ওলাইছিলোঁ মই ৰখি আছিলোঁ আহিবা নেকি অঁ ঠিক আছে আহা বাৰু অঁ ঠিক আছে তুমি তাতে ৰোৱা অঁ ঠিক আছে দিয়া অঁ ঐ আমাৰ ঘৰত ককাইদেৱে আনিছে আকৌ চহৰৰ দৰা চাওঁচোন আহক অহা খণ্ডত বা কিনো হয়